বিগত 7 বছৰত দেশ চলোৱা শাসকবৰ্গই সমগ্ৰ দেশবাসীক জাতি ধৰ্ম ভাষা সংস্কৃতি আদিৰ নামত বিভাজিত কৰাৰ যি নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে সেই প্ৰচেষ্টাক প্ৰতিহত কৰাৰ বাবে আজি সমগ্ৰ ভাৰতবৰ্ষৰ সাধাৰণ জনতাই সংকল্প লৈছে আৰু সেই সংকল্পৰে অংশ হিচাপে সমগ্ৰ দেশবাসীক একগোট কৰিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছে যোৱা 7 ছেপ্টেম্বৰৰ পৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছে। ৩৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাই 12খন ৰাজ্য অতিক্ৰম কৰিব আৰু এই যাত্ৰাৰ শেষ লক্ষ্য জম্মু আৰু কাশ্মীৰ পাবলৈ দলটোক সৰ্বমুঠ 150 দিনৰ প্ৰয়োজন হ'ব। ভাৰতীয় সভ্যতা সংস্কৃতিৰ মহান একতাৰ নিষ্ঠুৰ সাম্প্ৰদায়িক শাসকবৰ্গই খণ্ড বিখণ্ড কৰাৰ কুটিল ষড়যন্ত্ৰৰ বিৰুদ্ধে দেশবাসীক ঐক্যবদ্ধ কৰাৰ মহান প্ৰচেষ্টা ভাৰত জোড়ো যাত্ৰাৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত অসমৰ ধুবুৰী জিলাৰ গোলকগঞ্জৰ পৰা শদিয়ালৈ এই যাত্ৰা আৰম্ভ কৰিছে। সেয়ে আজি বাংগালীপাৰাৰ পৰা কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি শ্ৰী ভূপেন কুমাৰ বৰা আৰু প্ৰাক্তন মন্ত্ৰী তথা বিৰোধীৰ উপদলপতি ৰকিবুল হুছেইন, দক্ষিণ হালমৰা সমষ্টিৰ বিধায়ক শ্ৰী ৱাজিদ আলী চৌধুৰীৰ লগতে দলীয় কৰ্মী ধুবুৰী জিলা কংগ্ৰেছ য়ং ব্ৰিগেড কমিটিৰ সভাপতি নুৰুল হক আৰু ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি শামছুল হক, নায়েৰ আলগাঁও ব্লক সভাপতি শ্ৰী তাইজাল হক আৰু জিলা পৰিষদৰ সভাপতি আছাদুল জামানৰ লগতে আৰু বহুতো কংগ্ৰেছ দলৰ গণ্যমান্য ব্যক্তি উপস্থিত থাকি ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰি বিলাচীপাৰাৰ পৰা বেলতলি গৈ আজিৰ পদযাত্ৰা সমাপ্ত কৰে। চাওক এই প্ৰতিবেদন, নিউজ টেক্স ৰিপৰ্ট, BBC বগুড়িবাৰী লাইভ। মুখ্যমন্ত্ৰী বুলি কৈছে। বানপানী নিয়ন্ত্ৰণৰ কথা তেওঁলোকে কয় আৰু বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যি বান গৱেষণা কেন্দ্ৰ অসমত খুলিবলগীয়া আছিল, সেই বান গৱেষণা কেন্দ্ৰৰ মাটি বেদখল কৰি আজি বিজেপিয়ে নিজৰ অফিচ বনাইছে আৰু বানপানী হোৱা সমষ্টিৰ পৰা MP হৈ আজমল ডাঙৰীয়াই চকু মুদা খুলি হৈ পেলাই মনে মনে বহি আছে। ধন্যবাদ। আজি মই দীঘলীয়াকৈ নকওঁ, কালিলৈ এটা বজাত মোৰ বহুত কথা ক'বলগীয়া আছে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ বহুত কথা ক'বলগীয়া আছে। ৱাজিদ আলী চৌধুৰী, আমাৰ ৰচিদ মণ্ডল, আমাৰ আব্দুল হামিদ, আমি সকলোৱে আমাৰ শিৱনলী চৰকাৰ কালিলৈ এটা বজাত আপোনালোকক আকৌ লগ পাম। মই সকলোকে অমিত পাত্ৰাই মোক কৈছে যে ছাৰ কালিলৈ অলপ মানুহ কমিব। মই কৈছোঁ নকমে, অসমত পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিব লাগিব, পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দিছপুৰৰ পৰা ওপৰাব লাগিব আৰু দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ওপৰৰ দায়িত্ব আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে লৈছোঁ। আপোনালোকে আমাক সহায় দিয়ক, আপোনালোকে আমাক আশীৰ্বাদ দিয়ক, আপোনালোকে আমাৰ পাছত থিয় দিয়ক। আমি অসমৰ পৰা বিজেপি ৰাজনীতিৰ সাম্প্ৰদায়িক ৰাজনীতি একেবাৰে মুচি কাচি নাইকিয়া কৰি দিম। এইখিনিতে কৈ মোৰ বক্তব্য সামৰিছোঁ। ল'ৰা এখন পৰ্যায়ত শ্ৰদ্ধেয় ৰাইজ, সভাপতি ডাঙৰীয়াই যিখিনি কথা ক'লে সেই কথাখিনি আমি দিছপুৰলৈ পঠিয়াই দিব লাগে। দিছপুৰ এতিয়া আন্ধাৰ হৈ আছে। আজি এইখিনি বেলতলিৰ পৰা আমি তেওঁলোকৰ চকুত এতিয়া চাপ মাৰি দিম। মোবাইল আনিছে আপোনালোকে, মোবাইলৰ লাইটটো জ্বলাওকচোন, মোবাইলৰ লাইট জ্বলাওক আৰু ইয়াৰ পৰা আমি এটা বাৰ্তা দিম। সাৱধান বিজেপি চৰকাৰ, মানুহৰ